নমস্কাৰ and welcome back to my YouTube channel Morjoshi Lighting আৰু আছো গ্ৰন্থমেলাত মোৰ সকলো লগৰীয়াসকল আছে আৰু অলপ পিছত চাম আৰু আপোনালোকে চাই থাকক নিশ্চয় ভিডিওটো তো বলক ভিডিওটো আৰম্ভ কৰো লেটস গো গাইস আসু এখন ঢলাঙৰ ওপৰত আৰু লগতে চাদাও হাই দি দিয়া ভাই হাই আৰু আগফালে আছে এখন মেলা আৰু গৈ আছো মেলাত লগ পাম মেলাত গৈ পেলাই আপোনালোকৰ লগত আৰু আপোনালোকে চাই থাকক আৰু আমাৰ ফ্ৰেণ্ড কেইটামান তাত ৰখি আছে তো চাই থাকক Oh yeah. Are we talking about losing control? I'm gonna show you how we lose control, baby. Like, comment, share. Hey dosto. Let's go. আহি পেলাই জাস্ট গ্ৰন্থমেলা পালো আৰু মোৰ লগত আছে মোৰ ভাই মতিবুৰ ৰহমান আৰু ভাই গ্ৰন্থমেলাখন ক'ত আছে কৈ দিয়া তুমি ধুনীয়াকৈ এইটো আছে আমাৰ হাতীপুখুৰী টিএন ইংলিছ একাডেমি যথেষ্ট ভাল লাগিছে বহুত মানুহ আছে মই ফাৰ্ষ্টত আহিছো ভাইয়ে মোক মাতিছে আহিবলৈ আহিছো আৰু এতিয়া আমি যাম দোকানত কি কি দোকান আহিছে কি আহা নাই ধুনীয়াকৈ চাম আৰু ধুনীয়াকৈ এটা ভিডিঅ' বনাম আৰু আপোনালোকে চাই থাকক মই ইয়ালৈ আহিছো ভাইসকলৰ ওচৰত আৰু ভাইসকলে চিনি পাই ক'ত কি আছে নাই মোক লৈ লৈ যাব আৰু দেখাব আৰু আপোনালোকক মই দেখাবলৈ ট্ৰাই কৰিম কোনখন ঠাইত কি আছে কি নাই ধুনীয়াকৈ চাম আৰু আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আৰু এইফালে কি আছে মই নাজানো অলপ পিছত উত্তোলন হৈছিলে আৰু ইয়াতো চিত্ৰাংকন প্ৰতিযোগিতা আছে বহুত বহুত ভাগ আছে আৰু ইয়াত অলৰেডি ধুনীয়াকৈ এটা ষ্টেজ আছে মই ধুনীয়াকৈ আপোনালোকক দেখাম আৰু নিজেও চাম আৰু আপোনালোকে নিশ্চয় চাই থাকিব আৰু এবাৰ এইফালে আৰু এইফালে কিবা কিবি আছে নিজে হাতে তৈয়াৰ কৰিছে দেখাই দিয়ে কি কি বনাইছে আৰু এইফালে ষ্টুডেণ্টে কিবা কিবি বনাইছে মই ধুনীয়াকৈ দেখাবলৈ ট্ৰাই কৰি আছোঁ ইয়াত বনাইছে সৰু এটা ল'ৰাই তোমাৰ নামটো কি মেহেদি আলমে এটা ৰকেট বনাইছে আৰু ৰকেটত লিখা আছে ইণ্ডিয়া বুলি আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ আৰু তুমি কি বনাইছে এইটো কি বনাইছা বস্তুটো এইটো ইণ্ডিয়া গেট নহয় নেকি ৱেলকাম টু ইণ্ডিয়ান আৰ্মি কেম্প মজা মজাকৈ বনাইছে আৰু এইখন হৈছে এটা বিদ্যালয় বনাইছে এই ল'ৰাটোৱে আৰু ইয়াত আছে বয়জ হোষ্টেল মছজিদ আছে কিচেন ৰুম আছে টয়লেট আছে একদম গোটেইবিলাক বস্তু কেণ্টিন আছে একদম গোটেইকেইটা বস্তু আছে মুক্তাব স্কুল পশ্চিম হাতীপুখুৰী আব্দুল মেমৰিয়েল ক্লাব অফিচ ধুনীয়াকৈ একদম ইয়াৰ এইফালে আছে গেট বহুত ধুনীয়া আৰু হাতেৰে বনাইছে এটা জেচিবি দেখাই দিয়া কেনেকৈ কাম কৰে দেখাই দিয়ে মজা ধুনীয়া তোমাৰ নামটো আৰিয়ান কি বস্তু বনাইছা তুমি একচুৱেলি এইটো মানে তোমাৰ নামটো কি মোৰ নাম কি বনাইছা কৃষি সম্পদৰ ওপৰত ভিত্তি কৰি এখন জলসিঞ্চন মেচিন বনাইছো ঘৰৰ পৰা বহি থাকি ৰিমোট কণ্ট্ৰলৰ জৰিয়তে খেতিপথাৰত পানী দিবলৈ পাৰিম যদি খেতিপথাৰত পানী নাথাকে তেন্তে আমাৰ কি ব্যৱস্থা ল'ম খেতিপথাৰত এখন কেমেৰা লগোৱা থাকিব কেমেৰাৰ সহায়ত খেতিপথাৰত পানী আছে নে নাই সেইটো গম পাম যদি খেতিপথাৰত নাই তেন্তে ৰিমোটত টিপি খেতিপথাৰত পানী উঠি যাব আজিৰ এই গোটেইখিনি বস্তু মই পেলনীয়া বস্তু দি পেলাই বনাইছোঁ আৰু আজিৰ বতাহটো ভাল নে বেয়া থাকিব সেইটো এনিমিটাৰৰ সহায়ৰ পৰা গম পাম যদি বতৰটো বেয়া থাকে তেন্তে খেতিপথাৰত আমাৰ পানী দিবলৈ নালাগে বৰষুণ হ'ব তাৰ পৰা পানী পাম আমি ইয়াৰ পৰা এইটো সুবিধা পাম বহুত ভাল লাগিছে বহুত ভাল লাগিছে সৌৰ শক্তিৰ দ্বাৰা মেচিন বহুত ভাল লাগিছে অলপ চলাই দেখাই দিয়া অলপ চলাই দেখাই দিয়া ৰিমোট চিষ্টেম ৰিমোট টিপি আছে আৰু ইয়াত পানী আহি আছে ইয়াৰ পৰা চাব পাৰে আৰু তোমাৰ যিটো পদ্ধতি তুমি হাতত লৈছা মই আশা কৰোঁ তুমি সোনকালে সফল হোৱা তাৰে কামনা আৰু লগ পাই আছোঁ বেলেগ এখন ভিডিঅ'ত তোমাৰ নামটো কি তুমিতো কি বনাইছা বস্তুটো কিডনিটো তোমাৰ প্ৰকল্পটো কি কৈ দিয়াচোন অলপ
অঁ আৰু তোমাৰ নামটো তুমি কোনখন স্কুলত পঢ়া কি বনাইছা তুমি একচুৱেলি এইটো পাৱাৰ হাউচ কি হ'ব তোমাৰ এই বস্তুটো দি তুমি কি এনেকৈ উপকৃত হ'ব বুলি ভাবিছা বা ৰাইজক কেনেকৈ উপকৃত কৰিবা আপুনি আগতে যিটো ৱায়াৰটো আছিল য়েছ এইটো ৱায়াৰটো আগতে যিটো আছিল এইটো টাচ কৰিলে আমাৰ বহুত ইফেক্ট Yes. কৰিব পাৰে য়েছ এতিয়া যিটো আছে এইটো টাচ কৰিলে একো নহয় একো ইফেক্ট নহয় আৰু এইকাৰণে মানুহৰ যিটো পানীটো উৎপাদন যি কৰে সেইটো দি মানুহৰ হাৰ্ট হয় বহুত যিটো ঘামত থাকে এইবিলাক বহুত অসুবিধা হৈছে সেইকাৰণে এইটো চোলাৰ চিষ্টেমেদি মই আশা কৰোঁ তোমাৰ কামটো সোনকালে উপকৃত হওক তুমি যিটো উদ্দেশ্যলৈ কৰিছা তাৰ আশাটো পূৰণ হওক তাৰ এই কামৰে মই ইয়াৰ পৰা বিদায় লৈছোঁ অলৰেডি এইফালে আপোনালোকে দেখা পাইছিলে সৰু সৰু ল'ৰা ছোৱালীবিলাকে বহুতো কৃত্ৰিমভাৱে যিকেইটা মানে আমাৰ সমাজৰ অসুবিধা দূৰ কৰিবলৈ যিকেইটা বস্তু বনাইছে মই তেওঁলোকৰ লগত কথা পাইছোঁ বহুত ভাল লাগিছে ল'ৰাবিলাকক মই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু মোৰ লগত আছে মই ভালকৈ চিনি নাপাওঁ জুৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু আপুনি এই ল'ৰাসকলৰ মানে উজ্জ্বল ভৱিষ্যতৰ বিষয়ে আপুনি কি ক'ব ল'ৰাসকলৰ বিষয়ে কি ক'ব এইসকলে আমাৰ জাতিৰ মেৰুদণ্ড ইহঁতৰ ভৱিষ্যতৰ কাৰণে শিক্ষাৰ কাৰণে আমি এইবিলাক ব্যৱস্থা হাতত লৈছোঁ আমাৰ পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে যাতে এনেধৰণৰ পদক্ষেপৰ দ্বাৰা সিহঁতৰ ভৱিষ্যত জীৱন নিৰ্ণয় কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আমাৰ ল'ৰা ছোৱালীসকলেও ভাল পাৰদৰ্শিতা দেখুৱাইছে আমি সিহঁতৰ পাৰদৰ্শিতাৰ প্ৰতি সম্পূৰ্ণৰূপে সন্তুষ্ট হৈ আছোঁ থেংক ইউ